বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ইলেক্ট্ৰিকেল কনচেপ্টলৈ। আজি আমাৰ টপিক হৈছে বৈদ্যুতিক নিয়মৰ দ্বাৰা কাম। কোনটো বৈদ্যুতিক নিয়মে কি কাম কৰে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। সকলো বৈদ্যুতিক নিয়মৰ কোনটোৱে কি কাম কৰে আজিৰ এই ভিডিঅ'ত আপোনালোকে পাব। ভিডিঅ' আৰম্ভ কৰাৰ আগত আমাৰ নেক্সট ভিডিঅ'ৰ টপিক আপোনালোকক জনাই দিওঁ। আমাৰ নেক্সট ভিডিঅ'ৰ টপিক বহুত ইম্পৰ্টেণ্ট টপিক হয়। সঘনাই পৰীক্ষাত সুধি আহিছিল আৰু সুধিছেও আৰু সুধিবও এই টপিকটো। অল ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্ট মেড বাই। ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্ট কিহৰ দ্বাৰা তৈয়াৰ কৰা হয়? উদাহৰণস্বৰূপে ট্ৰান্সফৰ্মাৰ মেড বাই, ট্ৰান্সফৰ্মাৰ কোৰ মেড বাই, মটৰ য়ক মেড বাই, মটৰ শ্বাফ্ট মেড বাই, এনেকৈ আপোনাৰ বহুত আছে। এই বিষয়টো আমি নেক্সট ভিডিঅ'ত আপোনালোকক আগত প্ৰদান কৰিম। আৰু আমাৰ নেক্সট ভিডিঅ'ৰ এইটো যদি আপোনালোকে চায় তেতিয়াহ'লে আৰু বেলেগ ইনষ্ট্ৰুমেণ্ট মেড বাই যেনেকৈ ট্ৰান্সফৰ্মাৰ মেড বাই বেলেগ ভিডিঅ' চাব নালাগে। ডিটেইলছত চব নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব। বলক পলম নকৰাকৈ আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। আমাৰ নাম্বাৰ 1 হৈছে ফ্ৰাইডেছ ফাৰ্ষ্ট ল' অফ ইলেক্ট্ৰলাইচিছ। ফ্ৰাইডেছ ফাৰ্ষ্ট ল'য়ে ইলেক্ট্ৰলাইচিছৰ ওপৰত কাম কৰে। ইও এটা MCQ হয়। মই পইণ্ট ৱাইজত দি দিছোঁ, MCQ ৱাইজত মই লিখা নাই। আপুনি পইণ্ট ৱাইজত পঢ়িলে মনতো থাকিব। সেইবুলি আপোনালোকে এনেদৰে পঢ়ি লওক, মনত ৰাখি লওক, আৰু MCQ আহিলে আপোনালোকে পটককৈ পাৰি যাব। বলক আগবাঢ়ি যাওঁ। ফ্ৰাইডেছ ছেকেণ্ড ল'য়েও কাম কৰে ইলেক্ট্ৰলাইচিছৰ ওপৰত। Ohm's law is used in every electrical device to apply the correct amount of charge given the resistance. Ohm's law সকলো ইলেক্ট্ৰিকেল ডিভাইচৰ ওপৰত কাম কৰে। ভল্টেজ, কাৰেণ্ট এণ্ড ৰেজিষ্টেঞ্চ সকলো ইলেক্ট্ৰিকেল ডিভাইচত থাকে। সেইবুলি Ohm's law ভল্টেজ, কাৰেণ্ট, ৰেজিষ্টেঞ্চ এই তিনিটাৰ ওপৰত কাম কৰে। ক্ৰিচফ ফাৰ্ষ্ট ল'ক আমি ক্ৰিচফ কাৰেণ্ট ল' বুলি ক'ব পাৰোঁ। ক্ৰিচফ ফাৰ্ষ্ট ল' ইজ বেছড অন দ্য কনভাৰ্জন অফ চাৰ্জ। ক্ৰিচফ ফাৰ্ষ্ট ল'য়ে কাৰেণ্টৰ ওপৰত কাম কৰে, চাৰ্জৰ ওপৰত কাম কৰে। ক্ৰিচফ ছেকেণ্ড ল'ক আমি ভল্টেজ ল' বুলি ক'ব পাৰোঁ। ক্ৰিচফ ছেকেণ্ড ল'য়ে ভল্টেজৰ ওপৰত কাম কৰে। ৱেটষ্ট'ন ব্ৰিজ ইজ ইউজ ফৰ প্ৰেচাইজ মেজাৰমেণ্ট অফ ল' ৰেজিষ্টেঞ্চ। ৱেটষ্ট'ন ব্ৰিজে ল' ৰেজিষ্টেঞ্চৰ ব্যৱহাৰ হয়। Ortson's law stated that an electric current creates a magnetic field. মেগনেটিক ফিল্ড কেনেকৈ তৈয়াৰ হয় এই লয়ে আমাক দেখাই বুজায়। আগবাঢ়ি যাওঁ 8 নম্বৰ। ইন ইলেক্ট্ৰমেগনেটাইজিম ফ্লেমিং ৰাইট হেণ্ড ৰুলে কাম কৰে জেনেৰেটৰৰ ওপৰত। ফ্লেমিং ৰাইট হেণ্ড ৰুল গিভছ হুইচ ডাইৰেকশ্যন of the current flow. Fleming right hand rule gives which direction the current flow. 9 নম্বৰটো হৈছে Maxwell Crook ইয়াত লিখা নাই। Maxwell Crook screw rule বা Maxwell screw rule is used to determine the direction of magnetic field around a straight current carrying conductor. Maxwell Crook screw rule current carrying conductor Maxwell Crook screw rule to current carrying conductor ওপৰত ব্যৱহাৰ হয়। Lenz's law is used to determine the direction of the induced EMF. Lenz's law আপোনাৰ ডাইৰেকশ্যনটো দেখায় যে উৎপন্ন হোৱা কাৰেণ্টক। ইনডিউচ কাৰেণ্ট, EMF নহয়, কাৰেণ্ট। Lenz's law is used to determine the direction of the induced current. Lenz's law is built on the concept of energy conversion. 11 নম্বৰটো হৈছে Fleming left hand rule is used for electric motor. Fleming
লেফ্ট হেণ্ড ৰুলে কাম কৰে মটৰৰ ওপৰত। কুলম ল ইজ ইউজ ফৰ ইলেক্ট্ৰিক চাৰ্জৰ ওপৰত কুলম লয়ে কাম কৰে। ভিডিঅ' কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট বক্সত জনাব। নতুন কিবা শিকিব পালে নে নাই, ভিডিঅ'ৰ পৰা বেনিফিট হৈছে নে নাই। লগ হ'ব আন এটা ভিডিঅ'ত।